Hello everyone, স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লে। এতিয়া 6 বাজিছে ওলাই আহিছো পথাৰলে। চাকচোন কিমান ৰ'দ দিছে 6 বজাতে। পথাৰৰ ভিডিঅ'বোৰকে কিমানো দেখুৱাই থাকিম আৰু আজি যদি সুবিধা পাওঁ দেখুৱাম আৰু নহ'লে ঘৰ আহি পাইহে কিবা এটা হ'ব। পথাৰৰ ভিডিঅ'বোৰ দেখুৱাই থাকিলে হয়তো আপোনালোকে বৰিঙো হ'ব পাৰে, সদায় সদায় নহয় জানো। সেইটো কাৰণে তথাপিও ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। আমাৰ গাভৰু ছোৱালী পাৰ্টি আহিছে ন আৰু দুগৰাকী আহিছে পাই লগত দেখুৱাই দিওঁ আকৌ পেহী মামী বুলি হেৰা বিমলি বাই মুখখন দেখুৱাই দিয়া না ব্ৰইলাৰ মাংসহে খোৱালে নেকি? Everyone, good morning. এতিয়া 9:30 মান বাজিছে। কালি ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলো, আজি আকৌ আৰম্ভ কৰিছো। সকলোকে খুৱাই বৈ আজৰি হলো আৰু নিজে খোৱা নাই বাৰু, খাম। ভিডিঅ'টো আৰম্ভ কৰি লৈছো। কালি ইমান গৰম, ইমান ৰ'দ, মানে পথাৰৰ পৰা আহি আকৌ ভিডিঅ' বনোৱাৰ ধৈৰ্য নাই আৰু সেইটো কাৰণে কালি ইমানতে সামৰি থৈ দিলো। আজিৰ পৰা আকৌ আৰম্ভ কৰিছো। তেনেহ'লে ভিডিঅ'টো চাই থাকিব শেষলৈকে। কি কৰোঁ কি নকৰোঁ দিনটোত দেখুৱাই থাকিম আৰু। ভাত খোৱা নাছিলো, এতিয়া 11 মান বজাতে খাবলৈ লৈছো। দুইজনীয়ে মানে মইহে খাবলৈ লৈছিলো, ইহঁতে খালে ভাত আগতে। নিজলে এনেকে কঁঠাল গুটি আলু বইল কৰি লৈছিলো পইতা ভাত খাম বুলি গৰমত। তাইৰ লোভ লাগিলে হা নাই, দেখি লোভ লাগিলে। এতিয়া তাইও খাই বোলে পইতা ভাত মোৰ লগত খাবলৈ লৈছো বুলি কোৱা। কিহে খাইছো দেখুৱাম আৰু ন। পইতা ভাতে খাইছো। কাবেলি বুট আৰু মগু চাটনি কৰি লৈছিলোঁ, কঁঠাল গুটি বইল, আলু বইল আৰু পিঁয়াজ জলকীয়া নিমখ এনেকৈ আৰু নিজলৈ কৰিছিলোঁ। সেয়াকে এতিয়া দুইজনীয়ে ভাগ কৰিছোঁ হয়নে। এইফালে ছোৱালী ভাগ। হাতখননো কেলে দি দিলা? গিলাচটো দেখাই দিয়া। গিলাচটো দেখুৱাব নালাগে, খোৱা খোৱা খোৱা। খাওঁ দেই। এতিয়া 5 বাজিল। দিনটোত কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম বুলি কৈ একো দেখুৱাবই নোৱাৰিলোঁ। ইমান গৰম, একো ইচ্ছাই নগ'ল ভিডিঅ' কৰাৰ মানে। সেইটো কাৰণে ভাবিলোঁ মোৰ ইমান বেছি ছাবস্ক্ৰাইবাৰো নাই, কিন্তু তাৰ মাজৰে কেইজনমানে
কমেণ্ট কৰি সুধি আছিলে মোৰ ঘৰ ক'ত বুলি। ভাবিলোঁ ভিডিঅ'টোৰ যোগেদি এই প্ৰশ্নটোৰ উত্তৰকে মই আজি দি দিওঁ। মোৰ ঘৰ বৰহোলা মৰাণ গাঁৱত, ডিষ্ট্ৰিক্ট যোৰহাট ডিষ্ট্ৰিক্ট পৰে। যোৰহাটৰ পৰা পিছে বহুত দূৰ, ডিষ্ট্ৰিক্টটো যোৰহাট পৰে। আৰু কেইগৰাকী মানে হোম টুৰ ভিডিঅ' এটা দিবলৈ কৈ আছিলে। দুখীয়া মানুহ কিনো হোম টুৰ ভিডিঅ' দিম, তথাপিও আপোনালোকে বিচাৰিছে যেতিয়া হোম টুৰ ভিডিঅ' এটা মই দিম বাৰু। কিন্তু এতিয়া খেতিৰ ছিজন চলি আছে, এইকেইটা দিনত হোম টুৰ ভিডিঅ' মই দিব নোৱাৰোঁ, কাৰণ বহুত খেলি মেলি হৈ থাকে। ঘৰখনত ইমান কাম কৰিবলৈ সময় পোৱা নহয় মানে। সেইটো কাৰণে যেতিয়া ঘৰৰ খেতিৰ কামবোৰ সামৰিব পাৰিম, তেতিয়া মই আপোনালোকলৈ হোম টুৰ ভিডিঅ' এটা আগবঢ়াম। তেতিয়ালৈকে ৰ'ব লাগিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। সকলো ভালে থাকক, সুস্থ হৈ থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বাই বাই।